অসম বাহিৰ ৰাজ্যলৈ মই আজি দীপাৱলীৰ শুভেচ্ছা জনালোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিব পাই মই বহুত সুখী মানে। আজি দিৱালী উপলক্ষে মই আজি ৰাতিপুৱা কেনেকৈ কি কাম কৰি যাওঁ আপোনালোকক দেখাই যাম মই। প্ৰথম মই এতিয়া গা ধুই আহিলোঁ ৰাতিপুৱা। গা ধুই আহি এতিয়া মই চাকি বন্তি জ্বলাম, সেই আপোনালোকক মই দেখাম এতিয়া। প্ৰথম মই চাকি বন্তি জ্বলাম, তাৰেপিছত মই ছেকেণ্ড অপশ্যন, তাৰপিছত মই ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি ল'ব লাগিব। ব্ৰেকফাষ্টটো কৰি কিনে বাকী নেক্সট ষ্টেপবিলাক মই হাতত লৈ ল'ম, কেনেকৈ কি কৰোঁ আপোনালোকৰ আজি দিৱালী উপলক্ষে। চাই যাব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। ধন্যবাদ। এনেকৈ মই আজি চাকি বন্তিসমূহ দি ল'লোঁ। এতিয়া মই ব্ৰেকফাষ্টটো কৰি ল'ম। ব্ৰেকফাষ্টৰ পিছত আপোনাৰ বাকী কামসমূহ হাতত ল'ম। দিৱালী বুলি লাইটবিলাক এনেকৈ আনি থৈ দিছোঁ মই। বিভিন্ন ৰঙেৰে ইয়াত আপোনাৰ জিলিকি উঠিব। আপোনাৰ এইবিলাক মাল্টি কালাৰ গোটেইখিনি এনেকৈ আনি থৈ দিছোঁ মই। এতিয়া এইবিলাক আলোৱাৰ আগতে আপোনাৰ পেণ্ডেলটো সজাব লাগিব। বাঁহ বেতেৰে এইবিলাক সজাই কিনে এইবিলাক আলোৱা হ'ব। এই খালী ঠাইবিলাক যে দেখা পাইছে আপোনালোকে, এই খালী ঠাইসমূহত মই বাঁহ বেতেৰে বনাম বুলি ভাবিছোঁ। প্ৰথম পেণ্ডেলটো দি ল'ব লাগিব, তাৰে পিছতহে মই এইবিলাক দিব পাৰিম। এইবিলাক বাঁহবিলাক মই আনিলোঁ। এই বাঁহবিলাক মই নিজে কাটিব যাব লগা হৈছে। ঘৰত মানে আজি মানুহ নাপালোঁ, কাটিব যোৱা বেলেগ মানুহ নাপালোঁ। মই নিজেই বাঁহ কাটি আনিছোঁ। মই নিজে এতিয়া পেণ্ডেলটো বনাই কিনে নিজে ডেক'ৰেশ্যন কৰিম। নিজৰ আইডিয়াৰে গোটেইখিনি কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হয় আপোনালোকে সঁচাকৈ ভিডিঅ'টো চাই মোক জনাব। এতিয়া মই ব্ৰেকফাষ্ট কৰি ল'ম গৈ কিনে। এয়া মোক ব্ৰেকফাষ্টত দিছে আপোনাৰ ৰুটি চব্জি, লগতে আৰু পায়সটো আহিব। পায়সটো আহি আছে, এয়া পায়স। এতিয়া খাই ল'লোঁ, খাই লৈ কিনে মই এতিয়া কামত লাগি গ'লোঁ আকৌ। এই বাঁহবিলাক আনি আছোঁ। এইবিলাক বাঁহবিলাক মই কাটিব লাগিব জোখমতে, কাটি কিনে আকৌ পেণ্ডেলটো বনাম ভাবিছোঁ। জোখ লৈ আছোঁ মই এইবিলাক। জেনি, কি মোৰ কাম চাই আছা তই? হা, মোৰ কাম চাই আছা? চিম্বা ক'ত? জেনি, মোৰ কাম চাই আছা তই? হা, মোৰ কাম চাই আছা? মই বোলে বাগিলেক গাঁঠি আছোঁ যে তই তাকে চাই আছা? তই বাগিলেক কাৰণে গাঁঠি আছোঁ মই। হা, হেই জেনি, পুৰা আৰামত বহি লৈছে চেয়াৰত। চা বা, হা তই কি কৰি আছা? হা, মই দেৱালীৰ কাৰণে সজাই আছোঁ তাতে, কি সুন্দৰ কৰি। তই কি কৰি আছা ইয়াতে? বল আহ, আমি যাওঁ, বল আহ। দেৱালীৰ কাৰণে সজাব লাগে, বল। এই গোটেই লাইটসমূহ মাল্টি কালাৰ হয়। গোটেই মালা লাইট এইবিলাক। এইটো আপোনাৰ হেলোজেন হয়, হেলোজেনটো মাল্টি কালাৰে হয়। এতিয়া মই
ডেক'ৰেশ্যনৰ কাম বহুত কৰিলোঁ। এতিয়া মই অলপ খাই ল'ম, ভাত খোৱাৰ সময় হৈছে। এতিয়া মই ভাতটো খাই ল'ম, ভাতটো খাই লৈ কিনে আৰু কিছু বাকী আছে, সেইখিনি কাম মই কৰি থাকিম। চ' মোকো বহুত সহায় কৰিছে মোৰ এই ভতিজাটো। চাই লওক, সেইটো মোৰ ভতিজা হয়। হাই দি দে, হাই বুলি দি দে, হাই বুলি দি দে। এই লাজ কৰি আছে, চাওক। এয়া মোৰ ভতিজা, চাওক। শুনো, হাই কৰি দে, হাই কৰি দে, হাই কৰি দে, হাই বুলি দি দে এবাৰ। হাই দি দে, হাই, হাই দি দিয়া। চব ফল হোৱাৰ পিছত আপোনাৰ ডেক'ৰেশ্যনৰ কামত লাগি যাম। আৰু কিছু বাকী আছে, সেইখিনি কাম শেষ কৰি মই ভিডিঅ'টো আপলোড কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে সঁচাকৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো। বহুত কষ্টৰ মাজে মই ডেক'ৰেশ্যনখিনি কৰি আছোঁ। অকলে গোটেইখিনি কৰিব লগা হৈছে। কেনেকুৱা হয় ক'ব নোৱাৰোঁ পিছত গৈ। ডেক'ৰেশ্যন আৰু অলপ কিছু বস্তু ৰৈ গ'ল, সেইখিনি বস্তু মই আকৌ আনিবলৈ যাব লাগিব। এতিয়া মই চকলৈকে যাওঁ এতিয়া। আৰু দুডালমান মালা থাকি গ'ল, সেইখিনি মালা মই লৈ আহোঁ। মই গাড়ী চাবিটো হাতত লৈ লৈছোঁ এতিয়া। এতিয়া মই এবাৰ চেক কৰোঁ গোটেইবিলাক লাইট জ্বলিছে নে নাই। অলপ দূৰৰ পৰাই চাই লৈছোঁ মই গোটেইবিলাক লাইট জ্বলিছে নে নাই। এবাৰ দিনটোৰ কষ্ট বা গোটেইখিনি ঠিক হ'লনে নাই। বহুত কষ্ট কৰিলোঁ ৰাতিপুৱাৰ পৰাই ডেক'ৰেশ্যনখিনি কৰিম বুলি। চ' গোটেইখিনি লাইট জ্বলিছে নে নাই এফালৰ পৰা মই চাই আছোঁ। ইয়াত আপোনাৰ মই হোম থিয়েটাৰ এইবিলাক ৰাখি দিছোঁ, মই গান চান শুনিম বুলি এনেকৈ। এইটো ব্লুটুথ কানেকশ্যন হয়, ব্লুটুথটো অন কৰি থৈ দিলোঁ। ঠিক আছে, গোটেইবিলাক মই লাইট অন হৈছে, মই চালোঁ, চেক কৰি চালোঁ এবাৰ। নাজানো আপোনালোকে কেনেকুৱা পায় মোৰ ডেক'ৰেশ্যনটো, কাৰণ মই একদম চিম্পুলভাৱে কৰিছোঁ, বেছি ডাঙৰ কৰি কৰা নাই। ফাইনেলি মোৰ ডেক'ৰেশ্যনৰ কামখিনি শেষ হৈ গ'ল। গোটেইবিলাক লাইট জ্বলিছে আৰু মই ৰাতিপুৱাৰ পৰা যিখিনি কষ্ট কৰি আছিলে, কষ্টৰ ফলখিনি আপোনালোকে দিব বুলি আশা কৰিছোঁ মই। আপোনাৰ দিৱালী মানে হৈছে আপোনাৰ পোহৰৰ উৎসৱ। পোহৰৰ উৎসৱটো এইটো কাৰণে কৰা হয়, মানে কি আপোনাৰ যেতিয়া প্ৰভু ৰাম 14 বছৰ আপোনাৰ বনবাস খাটি ঘৰলৈকে উভতিছিলে, সেই সময়ত সকলো মানুহে আপোনাৰ ঘৰৰ দুৱাৰ মুখে মুখে এনেকৈ চাকি বন্তিসমূহ জ্বলাই পোহৰ কৰি ৰাখিছিলে।
চ' তেতিয়াৰ পৰা আপোনাৰ দিৱালী উৎসৱটো পালন কৰা হয়। সেইকাৰণে আপোনাক কোৱা হয় যে এইটো পোহৰৰ উৎসৱ বুলি, দিৱালীটো পোহৰৰ উৎসৱ বুলি কোৱা হয়। এনেকৈ আমাৰ ঘৰৰ সন্মুখতো চাকি জ্বলাব লৈছে। এইখিনি বাৰু মই লাইট জ্বলাইছোঁ, মাল্টি কালাৰৰ এইবিলাক লাইটবিলাক লগাই দিছোঁ বাৰু। কিন্তু ঘৰৰ সন্মুখে সকলোৱে মানে কি এইটো আজিৰ দিনটোত মানে কি আপোনাৰ লাইটেৰে মানে কি চাকি বন্তিৰে আপোনাৰ পোহৰ কৰি ৰাখে। কাৰণ পোহৰ কৰি ৰখাৰ কাৰণ সেইটো এটাই যে আপোনাৰ প্ৰভু ৰাম 14 বছৰ বনবাস খাটি কিনে আপোনাৰ ঘৰলৈ আহিছিলে। এয়া মোৰ পৰিয়ালৰ সদস্যবিলাকে ফটকা ফুটোৱাত ব্যস্ত হৈ গৈছে পূৰা। চাই লওক, মোৰ মায়ে ফটকা ফুটাই বহুত ভাল পায়। এয়া মোৰ মায়ে ফুটাব ল'ব এতিয়া। এয়া চাওক, খেলিলে মাৰি বহুত ভাল পায় মোৰ মায়ে। চাওক, ভয়ো কৰে, বহুত ভয় কৰে। এইটো আমাৰ খুৰীমাই এই বোম মাৰি দিলে এইটো। এই বোম ফুটাব গৈছে দুটা। এয়া চাওক, এয়া ৱাইফ আহিছে মোৰ দৌৰি আহিছে, এই মাৰিলে এটা বোম, মাৰি দিলে। পিছপিনে এইটো মোৰ ভতিজাই ফুলজাউৰি ঘূৰাই আছে। মানে পোহৰৰ উৎসৱৰ আনন্দ সকলোৱে ভাগ লৈছে। মানে সঁচাকৈ ভাল লাগিলে। আপোনাৰ ৰাতিপুৱাৰ পৰা যিখিনি কষ্ট কৰি আছিলোঁ, কষ্টখিনিৰ মানে কি আপোনাৰ কষ্ট হোৱা যেন অনুভৱ হোৱা নাই। মানে যিটো মানে আপোনাৰ ৰঙৰ মানে পোহৰৰ আপোনাৰ যিটো উৎসৱ, সেই পোহৰৰ উৎসৱৰ মানে কি মজাটো একদমেই পাই গৈছোঁ সুন্দৰভাৱে। সঁচাকৈ ভাল লাগিলে পোহৰৰ উৎসৱটো। এয়া মায়ে চকৰি জ্বলালে, আপোনাৰ চকৰি জ্বলাই দৌৰি আছে, কৰিছে। আৰু মাইনাহঁতে আপোনাৰ এয়া ফটকা ফুটাই ভয় কৰা মানুহে আজি চাওক কি কাম কৰি আছে। এইবিলাক ফুলজাউৰি জ্বলাব লৈছে। এয়া ফুলজাউৰি জ্বলাই চাওক, দুইখন হাতত দুডাল লৈ আছে, দূৰত লৈ আছে পূৰা ভয়তে, বহুত ভয় কৰে। চাওক, এয়া দেউতাকো এডাল জ্বলাব দিলোঁ ফুলজাউৰি। এতিয়া দেউতাই ফুলজাউৰি জ্বলাব লৈছে। সঁচাকৈ ভাল লাগিলে মোৰ। আজিৰ এনেকুৱা এটা পৰিৱেশ হ'ব বুলি মই ভবা নাছিলোঁ। আনকি দেউতাই আজি ফুলজাউৰি হাতত লৈছে। এয়া বৰমাই ফুলজাউৰি লৈছে। বৰমাকো দিলোঁ ফুলজাউৰি জ্বলাবৰ কাৰণে। আজি মই বহুত সুখী যে আপোনাৰ বহুত ভাল লাগিছে মনটো, কাৰণ সকলোৱে আহি মোক ভাল লগা বুলি কৈছে। মই নিজে ডেক'ৰেশ্যন কৰিছোঁ, সকলোৱে চাই আহিছিলে, আপোনাৰ ওচৰ পাজৰৰ মানুহে। আপোনাৰ সঁচাকৈ মোৰ আজি এনেকুৱা এটা মনটোত ভাৱ হৈছে যে আপোনাৰ বহুত মানে হিচাপত বহুত ভাল লাগিছে। কাৰণ মোৰ মা দেউতা গোটেইখিনি ইয়াত মানে এই ফুলজাউৰি জ্বলালে, আমাৰ খুৰীমা আহিলে, মোৰ বৰমা আহিলে, গোটেইখিনিয়ে মানে ভাগ ল'লে। লগতে মোৰ ৱাইফ বৌ গোটেইখিনিয়ে ইয়াতে ভাগ লৈছে, বা মোৰ ভতিজিটো ভাগ ল'লে। পোহৰৰ উৎসৱ বুলি ক'লে আজি মোৰ সঁচাকৈ বহুত ভাল লাগে। মানে কি আপোনাৰ এনেকৈ সদায় মানে কি প্ৰত্যেকবাৰ দিৱালীতে মই ডেক'ৰেশ্যন
ভাইটি কেইটামান আছে আমাৰ ওচৰৰে ভাইটি, সিহঁতৰ লগত এতিয়া আমাৰ পেণ্ডেলটোৰ লগত ওচৰৰে মোৰ ঘৰৰ ওচৰৰ এটা পেণ্ডেল মই আপোনালোকক দেখাম। মানে আমিতো সৰু সুৰা ঘৰ আমাৰ এই দুটা, এতিয়া বিল্ডিং এটা দেখাম, বহুত সুন্দৰকৈ সজাইছে। এয়া চাওক কি সুন্দৰকৈ সজাইছে এই বিল্ডিংটো। মোৰো এটা মন আছিলে এনেকৈ এটা ঘৰ এটা সাজিব, কেতিয়া পাৰিম এইটো নাজানো। আপোনালোকৰ যদি আশীৰ্বাদ থাকে সঁচাকৈ ভৱিষ্যত পাৰিম বুলি আশা এটা। শেষত পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকৰ আশীৰ্বাদ থাকিব বুলি আশা কৰিলোঁ। যদি চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।